আপোনালোকে বাইদেউৰ কথাখিনি শুনক। মানে চকুৰ পানী ৰখাব পৰা নাই, মইতো ৰখাবই নোৱাৰিলোঁ চকুৰ পানী। মানে ইমানে বেয়া লাগি গ'ল কথাখিনি শুনি। আপোনালোকক শুনক এবাৰ, শুনাৰ পিছত ইমান বেয়া লাগিব। বাইদেউ গোটেইখিনি কথা কৈছে, আপোনালোকে ভিডিঅ'টো চাওক, চোৱাৰ পিছত আপোনালোকে সকলো বুজি পাব। ইমানে বেয়া লাগিছে, আচৰিত দিয়ক। আমাৰ অসমৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে ভয়ংকৰ বানপানী আহিছিলে, এই বানপানীৰ কথা কেতিয়াও পাহৰিব নোৱাৰে। আৰু আপোনালোকে শুনক, বাইদেউ কেতিয়াও পাহৰিব নোৱাৰে বাইদেউৰ চকুৰ আগত কি হৈছিলে এই কথাখিনি ক'ব বাইদেৱে। শুনক, মোৰতো চকুৰ পানী মই ৰখাব নোৱাৰিলোঁ, আপোনালোকে শুনকচোন, চাওক। ভিডিঅ'টো মই চাইডত লগাই 19 জুলাইৰ দিনা অহা ভয়ংকৰ প্ৰলয়ে বহুকেইখন ঠাই বহুকেইখন জিলা বিধ্বস্ত কৰি থৈ গ'ল। তাৰ ভিতৰত বেছিকৈ আটাইতকৈ ক্ষতি কৰিলে নাজিৰা সমষ্টি। চন্তক, বিহুবৰ, নেপালীখুটি, বিশেষকৈ নেপালীখুটি, হিলনি, মাজগাঁও আৰু চন্তক বগদাই গাঁও, সন্দিকৈ গাঁও, চন্তক গড়মূৰ, চন্তকৰ যিখন বজাৰ নদী কাষৰীয়া লোকসকল আছিলে তেওঁলোকক মানে তলপৰা যিখিনি গাঁও আছিলে, গাঁও বুলিবলৈ এতিয়া নাই, সম্পূৰ্ণ বিধ্বস্ত কৰি থৈ গ'ল, শেষ কৰি থৈ গ'ল। কোন যুগত তেওঁলোক উঠাব পাৰিব, কোন যুগত তেওঁলোকৰ সেই সপোনবোৰ পূৰ হ'ব, কোনো নিৰ্ণয় নাই। গতিকে সেইকাৰণে কৈছোঁ, নাজিৰা সমষ্টিটোক আটাইতকৈ বেছি ক্ষতি কৰিলে যেন লাগে। আমাৰ নাজিৰা সমষ্টিৰ নৱ বিধায়ক, যাক আমি বিপুল ভোটত বিধানসভালৈ পঠিয়াইছোঁ, তেওঁ হৈছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়া। এইকাৰণে মই তেওঁৰ নাম ল'লোঁ, ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক। তেওঁৰ কামৰ খতিয়ান যদি দিব যাওঁ, বহুত ভাল কাম কৰি থৈছে, কৰি আছে বৰ্তমান, আৰু কৰিব, আমি আশাবাদী তেওঁক লৈ। তেওঁক সেইকাৰণে আমি নৱ বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াইছিলোঁ, আৰু তেওঁক লৈ আমি আশাবাদী, তেওঁ কিন্তু ভাল কাম কৰিব। কিন্তু তেওঁৰ সপক্ষে ভাল কামখিনি আমি সদায় কৈ যাব লাগিব, আৰু তেওঁৰ বিপক্ষে যিখিনি, সেইখিনিও আমি মাত মাতিব লাগিব, সেইখিনিও আমি তাক দেখাব লাগিব, আঙুলিয়াব লাগিব। সেইদিনাখন টক শ্ব' এটাত তেওঁ যেতিয়া নিউজ হৈ আছিলে, তেওঁ তাত বাৰে বাৰে এটা কথা উল্লেখ কৰিছিলে, SDF, NDF আৰু JCP ফকলেণ্ডৰ বিষয়ে। JCP ফকলেণ্ড তেওঁ এশখন লগাই আছে তাত, নেপালীখুটিত কামত লগাইছে, ৰাস্তা পথ উলিয়াইছে, ভাল কাম। আৰু SDF, NDF বাহিনীক তেওঁ বাৰে বাৰে ক্ৰেডিট দিছে, চেলুট দিছে, সেইটো আটাইতকৈ ভাল কাম। কাৰণ SDF, NDF বাহিনীক আমি এই বানৰ কবলত, 19 জুলাইত অহা বানৰ কবলত আমি চেলুট দিবলৈ দিলে নহ'ব। আমি যুগে যুগে দি আহিছোঁ, যুগে যুগে দি গৈছোঁ, আৰু দি যাবই লাগিব। কাৰণ তেওঁলোকৰ কাৰণে বহুত হাজাৰ লোক প্ৰাণৰ পৰা বাচি আছে, বা তেওঁলোকে মৃত হ'লেও তেওঁলোকে উদ্ধাৰ কৰি আনে, কাৰণ তেওঁলোকৰ সেইখিনি ক্ষমতা আছে SDF, NDF বাহিনী। আৰু তেওঁলোক নহ'লে জীৱনতে কিছু লোক উদ্ধাৰ হৈ আহিব, পানী বা নোৱাৰে, কাৰণে পানীৰ লগত চবেই খেল কৰিব নোৱাৰে। গতিকে হাজাৰ নালাগে, লাখ বাৰ হ'লেও আমি তেওঁলোকক চেলিউট দিব লাগিব, ক্ৰেডিট দিব লাগিব। তেওঁলোকৰ কথাটো বেলেগ, কাৰণ তেওঁলোক চৰকাৰী বিষয়া, চৰকাৰী নিৰ্দেশ মতে তেওঁলোক য'ত পঠিয়াই তেওঁলোক তাত যাব লাগিব, সেই কাম তেওঁলোকে কৰিব লাগিব। তেওঁলোকে নিজৰ মতে বট এখন নি ক'ৰবাত নমাব নোৱাৰে, নমাই পেলাই তেওঁলোক মানুহ উদ্ধাৰ কৰি আনিব নোৱাৰে, কাৰণ তেওঁলোকে ওপৰৰ নিৰ্দেশ মতে যাব লাগিব। গতিকে তেওঁলোকৰ এটা ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ সেইটো টীম, তেওঁলোকৰ কাম, গতিকে তেওঁলোকে সেইখিনি কৰিব লাগিব। তেওঁলোকক হাজাৰ বাৰ কি লাখ বাৰ আমি চেলুট দিব লাগিব, আমি তেওঁলোকক ক্ৰেডিট দিব লাগিব, দি আহিছোঁ, দি থাকিম। তেওঁলোকৰ কথাটো বেলেগ। আপুনি তাত বাৰে বাৰে উল্লেখ কৰিছিলে SDF, NDF বাহিনীক। কিন্তু আমি যদি ক'বলৈ যাওঁ সাধাৰণ জনতা হৈ, আমি আৰু কিমান হাজাৰ লোকক ক্ৰেডিট দিব লাগিব জানে? যেতিয়া বানপানী কবলৰ পৰা আমি পিছদিনা উদ্ধাৰ হৈছিলোঁ, এটুপি পানী আমাৰ কাৰো কাষত পানী এটুপি নাছিলে। দিখৌ বানপানীৰ বাহিৰে তাত একো নাছিলে। যিটো বটল 10 টকা, সেই বটলটো আমি 15 টকাত কিনিব লগা হৈছিলে পিছদিনা। গতিকে এতিয়া মই আৱেগিক হৈছোঁ, কথাখিনি মনত পৰিছে। গতিকে আমি ক্ৰেডিট কাক দিব লাগিব জানে? যোনে আমাক পানী সহায় কৰিলে, যোনে খাদ্য সহায় কৰিলে, যোনে বস্ত্ৰ সহায় কৰিলে। ৰাস্তাইদি যোৱা গাড়ী এখনেও আমাক ডেছলা এটা হাতত দিছিলে, কৈছিলে বাইদেউ এইটো ৰাখক, কামত আহিব। গতিকে সেই মানুহজনকো আমি ক্ৰেডিট দিব লাগিব। গতিকে তেনেকুৱা যদি ক্ৰেডিট দিবলৈ যাওঁ, বহুত হাজাৰ মানুহক আমি ক্ৰেডিট দিব লাগিব। আৰু সুদূৰ দূৰৰ পৰা অসমৰ বাহিৰৰ পৰা যিসকল আহিব পৰা নাই, তেওঁলোকেও তাৰপৰা সাহাৰ্য পঠিয়াইছে আমালৈ। আৰু অসমৰ এনেকুৱা এখন ঠাই নাই, এনেকুৱা এখন গাঁও নাই, এনেকুৱা এখন ভিতৰুৱা গাঁও নাই, য'ৰ পৰা যোন লোক অহা নাই আমাক সহায় কৰিবলৈ। বোকাঘাট, গোলাঘাট, যোৰহাট, মৰাণ, ডিব্ৰুগড়, তেওঁলোকে খাদ্য যেতিয়া লৈ আহে, তেওঁলোকক সোধোঁ, দাদা ৰাতিপুৱাই যে আপোনালোকে খাদ্য লৈ আহিছে, কেতিয়া বনাইছে? তেওঁলোকে কয় গোটেই ৰাতি হোৱা নাই, আমি আপোনালোকলৈ খাদ্য যোগাৰ কৰি লৈ আহিছোঁ। গতিকে তেওঁলোকক আমি ক্ৰেডিট দিব লাগিব।
যিসকল লোক কাৰো নিৰ্দেশত অহা নাছিলে, যিসকল লোক নিজাববীয়াকেও আহি আমাক ৰাইজক সহায় কৰিছিলেহি, খাদ্য হওক, বস্ত্ৰ হওক, পানীৰ হওক, তেওঁলোকক আমি ক্ৰেডিট দিব লাগিব। আৰু SDF NDF বাহিনীৰ কথা ওলোৱাৰ কাৰণে মই এই কথাখিনি মই ক'ব বিচাৰিছোঁ। সন্ত গড়মূৰ, আপুনি যদি সেই পথে আহে আপুনি নিশ্চয় চিনি পাব সন্ত গড়মূৰ জেগাডোখৰ। তাতেই ৰেস্কিউ টিমে তাৰপৰাই বথ নমাইছিলে, সেইডোখৰ জেগাৰ পৰাই বথ নমাই আনিছিলে। আৰু মই তাত 4 বজাত আহি উপস্থিত হৈছিলোঁ। 4 বজাত মই তাত আবদ্ধ হৈছিলোঁ পানীৰ মাজত। মই চন্তকলৈ আহিছিলোঁ, আহিব নোৱাৰিলোঁ। মই তাত 4 বজাত আবদ্ধ হৈছিলোঁ পানীৰ মাজত। আৰু মোৰ পিছতেই ৰেস্কিউ টিমৰ 3খন বথ আহি তাত উপস্থিত হৈছিলেহি, ট্ৰাক এখনত আহিছিলে। আৰু তেওঁলোকে বথকেইখন গাড়ীৰ পৰা নমাবলৈ অকণমান তেওঁলোকৰ পলম হৈছে, কাৰণ সকলোৱে ধৰি মেলি নমাব লাগিব বথকেইখন। গতিকে বথকেইখন যেতিয়া নমাবলৈ লৈছে, তেতিয়া তেওঁলোকে কৈছে ধৰক। তেতিয়া মানে মই শুনি ময়ো মাত দিছিলোঁ যেন ময়ো লাগি যাওঁ নেকি, মই মহিলা ময়ে আছিলোঁ, ময়ো লাগি যাওঁ নেকি, ময়ো ধৰোঁ নেকি, এনেকৈও মই মাত দিছিলোঁ যাতে সোনকালে হওক, বথকেইখন সোনকালে নমাওক, যোন য'ত আবদ্ধ হৈ আছে সোনকালে তেওঁলোকক উদ্ধাৰ কৰি আনক। তাৰপিছত বথকেইখন নমোৱা হ'ল। 3খন বথ 3ফালে গৈছে, তেওঁলোকে মেচিন লগাই গৈছে। আৰু মেচিনৰ দ্বাৰা যিহেতু চলে, গতিকে ক'ৰবাত মেচিন বেয়াও হৈছে, ক'ৰবাত গাড়ীত, ক'ৰবাত বথ গছত ফচিও গৈছে, আৰু কোনোবা এখনে উদ্ধাৰ কৰি আনিছে। তেনেকৈ কিন্তু পাৰলৈ বহুত লোকক উদ্ধাৰ কৰি তেওঁলোকে আনিছে, সেইটো আমি ক'ব লাগিব। আৰু তাৰপিছত যিটো গড়মূৰৰ পৰিয়াল, 7জনীয়া পৰিয়াল পানীৰ মাজত আবদ্ধ হ'ল, তেওঁলোকৰ এটা আগফালৰ ঘৰটো যেতিয়া তেওঁলোকৰ গুচি গৈছিলে, তেওঁলোক পিছফালৰ ঘৰটোত আবদ্ধ হৈ গৈছিলে। সাধাৰণ এডাল বাঁহৰ জখলা দি তেওঁলোকে এখন চিলেপত, মাত্ৰ এখন চিলেপত তেওঁলোকৰ 6জনীয়া পৰিয়ালটো উঠি আছিলে, আৰু এজন তেওঁলোকৰ ঘৰৰ ওপৰৰ মধুচত উঠিছিলে কেনেবাকৈ। গতিকে যেতিয়া আন্ধাৰ হৈ আহিছে, তেওঁলোকে কিমান সময়ৰ পৰা আবদ্ধ হৈ আছে নাজানো, মই তেওঁলোকৰ 4 বজাৰ পৰাহে পাইছোঁ। গতিকে কিমান সময় তেওঁলোকে তাত আবদ্ধ হৈ আছে চাওক। আৰু তেতিয়াই যেতিয়া তেওঁলোকৰ হৈ গ'ল, চব জেগাৰ পৰা তেওঁলোকে আনিলে। তাৰপিছত তেওঁলোকক কৈছে যে দাদা, ইয়াতো এটা পৰিয়াল আবদ্ধ হৈ আছে, কাৰণ তেওঁলোকে নাজানে, সেই টিমে নাজানে ক'ত কেনেকৈ মানুহ আবদ্ধ হৈ আছে। আমি জনাখিনিয়ে তেওঁলোকক ক'ব লাগিব। গতিকে তেওঁলোকক কৈছিলোঁ, আহক দাদা, ইয়াত এটা 7জনীয়া পৰিয়াল আবদ্ধ হৈ আছে, তেওঁলোককো আমি উদ্ধাৰ কৰিব লাগিব। তেতিয়া তেওঁলোকে গৈছিলে, চাইছিলেগৈ। তেতিয়া তাত পানীৰ ফৰ্চটো ইমান বেছি আছিলে, তেওঁলোকৰ ইমান সাহস হোৱা নাছিলে তাত বথ নমাবৰ কাৰণে। তেওঁলোকে অলপ সময় ৰ'ব লাগিব কৈছিলে। আৰু তেতিয়াই ৰৈছিলোঁ আমি, কিন্তু আমি মানে আশাবাদী যেন তেওঁলোক আহিব, বথ নমাব, তেওঁলোকক উদ্ধাৰ কৰিব। আৰু তেতিয়া বহু সময় হৈ গৈছে, অহা নাই। 9 বাজিছে, 10 বাজিছে, 11 বাজিছে, 12 বাজিছে, তেওঁলোক কিন্তু আহিব পৰা নাই, বথ নমাব পৰা নাই। তাৰপিছত এখন বথ কেনেবাকৈ গাড়ীত উঠালে, তেওঁলোকে উঠাই পেলাই তেওঁলোকে সেই ঘৰৰ আগেদিয়ে আগলৈ যাবলৈ বিচাৰিছিলে। এই 7জনীয়া পৰিয়ালটোক উদ্ধাৰ কৰাৰ কথা তেওঁলোকে পতা নাছিলে। গতিকে আমি গম পালোঁ যেন এই গাড়ীখন ইয়াত নৰখায়, এই বথখন ইয়াত ননমায়, তেওঁলোক আগলৈ যাব। তেতিয়াই গম পাই পেলাই সত্য ভাইটিয়ে মোক কথাষাৰ কৈছিলে, মই মাইকী মানুহ হিচাপে ময়ে আছিলোঁ, বোলে বাইদেউ আমি গধূলিৰ পৰা লাগি আছোঁ এই পৰিয়ালটিৰ কাৰণে, তেওঁলোকে যদি এই বথখন ইয়াত ননমায়, এই পৰিয়ালটো উদ্ধাৰ কেনেকৈ হ'ব। তেতিয়াই কৈছিলে আমি গাড়ী আগুচিব লাগিব দেই, গাড়ীখন আগুচি আমি ধৰিব লাগিব। তেতিয়াই আমি বহুতখিনি মানুহ তাত, 2-এজন বুলি ক'লে ভুল হ'ব, বহুতখিনি মানুহ আমি তাত গাড়ীখন আগুচি ৰখাব লগা হৈছিলে। আৰু আমি তেওঁলোকক ভৰিয়ে হাতে ধৰিছিলোঁ। তাত আৰু এজন দাদা, মোৰ নাম বিশেষকৈ ল'ব লাগিব, ৰণ কোঁৱৰ দাদা যদি নহ'লেহেঁতেন, যদি তাত মাত নামাতিলেহেঁতেন, সেই পৰিয়ালটি উদ্ধাৰ কৰাত আমি সফল নহ'লোহেঁতেন। সেই ৰণ কোঁৱৰ দাদাই বহুত ৰিকুৱেষ্ট কৰিছিলে তেওঁলোকক, ৰিকুৱেষ্ট কৰি তেওঁলোকৰ অৱশেষত তাত কৈছিলে, আপোনালোকে এবাৰ ট্ৰাই কৰকচোন, এবাৰ চেষ্টা কৰকচোন, আপোনালোকে উদ্ধাৰ কৰিব পাৰিবই বুলি আমি কোৱা নাই আপোনালোকক, এবাৰ বথখন নমাই চাওকচোন, কিজানিবা পাৰে আপোনালোকে, সেইবুলি আমি তেওঁলোকক বহুতবাৰ ৰিকুৱেষ্ট কৰাৰ পিছত, হাতে ভৰিয়ে ধৰাৰ পিছত তেওঁলোকে বথখন নমাবলৈ সক্ষম হৈছিলে। আৰু পৰিয়ালটি 6জন পৰিয়ালটো, সৰু শিশু এটা, 3 বছৰীয়া শিশু এটা মাকৰ কোলাই সৈতে শ্লেপখনৰ ওপৰত উঠি আছিলে। কেনেবাকৈ যদি মাকৰ কোলাৰ পৰা শিশুটো পৰি গ'ল হয়, মাকৰ বুকু দং হ'ল হয়। আৰু এটা ভাইটি আছিলে, ভাইটিটো পিছত শুনিছিলোঁ তাৰ অকণমান টোপনিও আহিছিলে, কেলৈ 13-14 ঘণ্টা তেওঁলোক পানীত আবদ্ধ হৈ আছে শ্লেপ এখনৰ ওপৰত। গতিকে তাৰ টোপনি অকণমান আহিছিলে। তেতিয়া বায়েকে তাক হিলাই দিছে যেন টোপনি নাযাবি, তই পৰি যাব পাৰ পটককৈ। গতিকে তেনেকৈ তেওঁলোক আবদ্ধ হৈ আছিলে। আৰু তেতিয়াই সেই টিমটোৱে তেওঁলোকক বহু চেষ্টাৰ ফলত তেওঁলোকক উদ্ধাৰ কৰি অৱশেষত আনিছিলে। আৰু যদি SDF NDF বাহিনী তাত যদি থাকিল হয়, সঁচাকৈ ইমান পলম নহ'ল হয়। তেতিয়া মোক দাদাসকলে কৈছিলে যেন আমি SDF NDF নহয় বাইদেউ, আমি নাজিৰা ফায়াৰ অফিচৰ পৰা পঠিয়াইছে আমাক, আমি আহিছোঁ, আমাৰ লগত এক্সপাৰ্ট সাঁতোৰ তেনেকৈ নাই, নথকাৰ কাৰণে আমাৰ ইমান পলম হৈছে। আৰু যদি ভেটেৰিনেৰী ডক্তৰ এজন মানুহৰ চিকিৎসা কৰিবলৈ পঠোৱা হয়, তেওঁ কেনেকুৱা এটা বিভ্ৰান্তিত পৰিব চিন্তা কৰক। আৰু সেই টিমটোৰ লগত সেইটোৱে হৈছিলে। সেই সময়ত তেওঁলোকে বিভ্ৰান্তিত
পৰি গৈছিলে, কাৰণ এক্সপাৰ্ট সাঁতোৰ নহ'লে মানে তেওঁলোকৰো অকণমান ভয় থাকে। তথাপিও তেওঁলোকে হাৰ মনা নাই, পৰিয়ালটিক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিলে। গতিকে আপুনি যদি পাৰে সেই গড়মূৰৰ পৰিয়ালটোৰ ওচৰলৈ এপাক আহিব, এবাৰ বুজ লওকহি তেওঁলোকনো এতিয়া কেনেকৈ আছে। আৰু মোৰ চকুৰ আগত 12 ঘণ্টীয়া চকুৰ আগত বাস্তৱ কাহিনী সেইটো, এতিয়া ক'লে কাল্পনিক হ'ব, কিন্তু মোৰ চকুৰ আগত সেইটো বাস্তৱ কাহিনী। মই এটা পলো তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাব নোৱাৰিছিলোঁ, কাৰণ মোৰ ঘৰখনো পানীত ডুবিলে। কাৰণ মোৰ ঘৰৰ মানুহখিনি বাচি আছে, উদ্ধাৰ হৈ আছে, গতিকে মই ইমান চিন্তাত নাছিলোঁ। ঘৰখনতো গ'ল, যাবলৈ দিয়ক, কিন্তু এই মানুহখিনি চকুৰ আগত মই ডুবি যোৱাটো বিচৰা নাছিলোঁ। মই জীৱনতে উদ্ধাৰ হোৱাটো সকলোৱে বিচাৰিছিলে, মই বুলি ক'লে ভুল হ'ব, সকলোৱে বিচাৰি আছিলে। কিন্তু মাইকী মানুহ হিচাপে মই 1:30 বজা ৰাতিলৈকে মই তেওঁলোকৰ ওচৰত আছিলোঁ। 2টালৈ 15 মিনিটমান থকাৰ সময়তহে তেওঁলোকক উদ্ধাৰ কৰা হৈছিলে। তাৰপিছতহে মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি আহিছিলোঁ। গতিকে আপুনি যদি পাৰে এবাৰ তেওঁলোকৰ ওচৰলৈ আহক, তেওঁলোকৰ ঘৰৰ পৰিস্থিতি অকণমান বুজ লওক, কি পৰিস্থিতিত আছে। তেওঁলোকৰ কথা ক'লে মই এতিয়াও আৱেগিক হৈ যাওঁ। তেওঁলোকে মোৰ মনত এনেকুৱাকৈ সোমাই গ'ল, মই তেওঁলোকক পাহৰিব নোৱাৰোঁ। তেওঁলোকে মোক কি ভাবে মই নাজানো, কিন্তু মোৰ মনত বৰ বেলেগকৈ সাঁচ বহিলে। গতিকে আপুনি এবাৰ আহক, তেওঁলোকৰ পৰিয়ালটিৰ ওচৰত এবাৰ দেখা দিয়ক। আৰু এই কোবাল হুতে এটা কথাই আমাক শিকাই থৈ গ'ল, হিউমেনিটি ইজ দ্য হায়েষ্ট ৰিলিজিয়ন, পিউপিল ফৰ পিউপিল, হিউমেনিটি ফৰ হিউমেনিটি। এই কথাটো আমাক সকলোকে শিকাই থৈ গ'ল। আৰু এই আদৰ্শৰে আমি থাকিব লাগিব। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো চাব আপোনালোকে। আপোনালোকে কথাখিনি শুনিলে, মানে মইতো চকুৰ পানী ৰখাব নোৱাৰিলোঁ, ইমানেই বেয়া লাগিছে কথাখিনি শুনি। আপোনালোকে ভাবক এবাৰ, বাইদেউৰ চকুৰ সন্মুখতে সকলোৱে সহায় কৰিছে, যিহেতুকে বাইদেউ সকলোখিনি কথা কৈছে, আৰু বাইদেউ কেতিয়াও পাহৰিব নোৱাৰে, ভয়ংকৰ বানপানী আমাক সকলোকে শেষ কৰি থৈ গ'ল। গাইজ, ঠিক আছে, আজিলৈকে ভিডিঅ'টো ইমানতে শেষ। বহুতেই বেয়া লাগিছে কথাখিনি শুনি। থেংক ইউ গাইজ, বাই বাই।